আজি ৰিজনিঙৰ সেকেন্ড ক্লাস আমি প্ৰথম ক্লাসটোত এনালজি ৰিজনিং খিনি চাইছিলো কেনেকে সলভ কৰিব লাগে কেনেকুৱা ট্ৰিক্স লগাব লাগে আমি গোটেইখিনি চাইছিলো উদাহৰণৰ সৈতে আজি আমাৰ দ্বিতীয় ক্লাসটোৰ টপিকটো ক্লাসিফিকেশন ৰিজনিং আমি জানো যে ৰিজনিঙৰ বহুত ভাগ থাকে তাৰ ভিতৰত এনালজি ক্লাসিফিকেশন সিৰিজ কোডিং ডিকোডিং সকলোবিলাক আছে আমি লাহে লাহে সকলোবিলাক কমপ্লিট কৰি যাম আৰু আজিৰ টপিকটো ক্লাসিফিকেশন ৰিজনিং ইয়াৰ তিনিটা ভাগ থাকে আলফাবেট ক্লাসিফিকেশন নাম্বাৰ ক্লাসিফিকেশন আৰু ওয়ার্ড ক্লাসিফিকেশন ঠিক আছে যত আলফাবেট ব্যৱহাৰ কৰি কিনে তেওঁলোকে কোৱেশ্চন উঠে হেতুক আলফাবেট বুলি কোৱা হয় যত নাম্বাৰ ইউজ কৰে সংখ্যা ইউজ কৰে ঠিক আছে যত ওয়ার্ড বা শব্দ ইউজ কৰে তাকে আমি ওয়ার্ড ক্লাসিফিকেশন ৰিজনিং বুলি কওঁ ঠিক আছে এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যিমান বিলাক ট্ৰিক্স আমি ব্যৱহাৰ কৰিব লাগে এই এনেকুৱা ৰিজনিং এক্সামত আহিলে আৰু এইটো বহুত ইম্পৰ্টেন্ট টপিক হয় ইয়াৰে পৰা এক্সামত কোৱেশ্চন বাৰে বাৰে আহে ইয়াৰে অল ট্ৰিক্স বিলাক আমি চাম টেকনিক বিলাক চাম কেনেকে সহজতে আমি সলভ কৰিব পাৰো কম সময়ত ৰিজনিঙৰ ক্লাসিফিকেশন ৰিজনিঙৰ কোৱেশ্চন আহিলে আমি ইয়াৰে গোটেইটা ভাগ যে আছে তিনিটা ভাগ এই তিনিটা ভাগৰে উদাহৰণৰ সৈতে আপোনালোকক গোটেইখিনি ডিটেইলছত দেখাই দিম আৰু আমি সলভ কৰিম কিছুমান কোৱেশ্চন প্ৰত্যেকটাৰে 10টা 5টাকে কোৱেশ্চন সলভ কৰিম তেতিয়াহে আপুনি বস্তুবিলাক ভালকে বুজি পাব লগতে এই যিবিলাক কোৱেশ্চন আমি লম এইটো ভিডিঅ'ত গোটেইটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আগতে এক্সামত এনেকুৱা কোৱেশ্চন আহিছিল আৰু আগতে কৈলো যে ক্লাসিফিকেশন ৰিজনিংটো বহুত ইজি আহে ঠিক আছে কোডিং ডিকোডিংতকৈ বহুত বেছি ইজি টেনশন লব নালাগে অলৰেডি কলো এইটো বহুত ইজি হয় ইয়াতে আমি কি আমাৰ অলপ ৰিকোয়াৰমেন্ট লাগে আমাৰ অলপ বেসিক জ্ঞান থাকিব লাগে একদম বেসিক ইংলিশ থাকিব লাগে কমন সেন্স অলপমান আমি লগাব লাগিব বা আলফাবেট প্লেস ভ্যালু কেনেকে উলাব লাগে এতিয়া মই কৈ দিম আপোনালোকক ক্লাস ভিডিঅ'ত কৈছিলো যে কেনেকে উলাব লাগে আমাৰ এ বি সি ডি ৰ গোটেইটা কোনটো কিমান নম্বৰত থাকে ঠিক আছে ট্ৰিক্সটো কৈ দিম আৰু বেসিক মেথ অলপমান জানিব লাগে এইখিনি আমাক লাগে এই ক্লাসিফিকেশন ৰিজনিঙৰ কোৱেশ্চন সলভ কৰাৰ কাৰণে ইয়াতে ট্ৰিক্স বিলাকো কৈ যাম এতিয়া আমি আৰম্ভ কৰো ভিডিঅটো প্লিজ স্কিপ নকৰিব হেকলৈকে চাব নহলে কিছুমান বস্তু ৰৈ যাব ঠিক আছে আৰু আগৰ ভিডিঅটো যদি চোৱা নাই এনালজিৰ হেইটো চাই লব এতিয়া আমি আৰম্ভ কৰো উদাহৰণৰ সৈতে প্ৰথম আলফাবেট ৰিজনিঙত কোৱেশ্চন কেনেকে সুধিব ইয়াতে ফাইন্ড দা আনইকুৱেল ফাইন্ড দা আনইভেন ফাইন্ড দা ডিফাৰেন্ট মানে চাৰিটা আপোনাক অপচন দিয়া থাকিব এই ৰিজনিঙৰ ঠিক আছে তাৰে কোনটো বাকি তিনটাতকে বেলেগ হেতু উলাব দিয়ে ঠিক আছে ক্লাসিফিকেশন ৰিজনিঙত হেই কোনটো ডিফাৰেন্ট হয় বাকি কেইটাতকে কোনটো আনইকুৱেল হয় বাকি কেইটাতকে কোনটো আনইভেন হয় বাকি কেইটাতকে তাকে উলাব দিয়ে ঠিক আছে প্ৰথম ইজতিৰ কনসেপ্টটো কৈ দেও আমাৰ আলফাবেটৰ এ বি সি ডি ই এফ জি এনেকে জেড লৈকে কোনটো কিমান নম্বৰত থাকে তাৰ কাৰণে এটা সৰু ট্ৰিক্স আছে হেতু উলাৰ কাৰণে ইজতি আপুনি মনত ৰাখিব লাগিব ইজতি মানে ই মানে আপোনাৰ 5 নম্বৰত থাকে জে মানে আপোনাৰ 10 নম্বৰত থাকে মানে ই তো 5 নম্বৰত জে তো 10 নম্বৰত মানে পাছে দি আপুনি পূৰণ কৰি যাই থাকক ও মানে 15 নম্বৰত টি মানে 20 নম্বৰ আৰু ওয়াই মানে 25 নম্বৰ ঠিক আছে ইজতিটো মনত ৰাখিব কোনটো কিমান নম্বৰত থাকে আপুনি সহজতে গম পাব আপুনি ই টো গম পালে মানে এফ টো গম পাব এফ বুলি কোৱাৰ লগে লগে ইৰ পিছত এফ আছে সেই কাৰণে আমি 6 বুলি ক'ব পাৰিম 6 নম্বৰত থাকে যেটো আমি জানা মানে জেৰ আগৰটো আমি গম পাম লগে লগে পিছৰটো গম পাম ঠিক আছে এনেকে আপুনি ইজৰিটো মনত ৰাখিব আপুনি গোটেইটা আলফাবেট মনত ৰাখিব ওয়াই টোৰ আমি কলো ইয়াতে ওয়াই মানে 25 নম্বৰত থাকে জেটো কিমান হ'ব 26 এনেকে তাৰ আগৰটো এক্স টো কিমানত থাকিব 25 ৰ আগৰ 24 ঠিক আছে এটো ট্ৰিক্স হয় ইজতিটো মনত ৰাখিব লাগিব 5 10 15 20 25 এটা ফৰৱাৰ্ড ভ্যালু আৰু ব্যাকওয়াৰ্ড ভ্যালু মানে এবিসিডি খনৰ ইফালৰ পৰা বা লেফটৰ পৰা বা ফৰৱাৰ্ড ভ্যালু যদি চাও আমি তেতিয়া এনেকে আমি পাম ঠিক আছে ই তো ইমান নম্বৰত জে তো ইমান নম্বৰত যদি আপোনাক ইফালৰ পৰা উলিব দে জেডৰ পৰা যদি এ লৈকে যদি কয় আপোনাক ৰাইট সাইডৰ পৰা লেফট সাইডলৈকে এটোৰ ৰেংক কিমান নম্বৰত আছে আমাৰ আলফাবেটখনৰ তেতিয়া কিন্তু আপোনাৰ আৰু এটা ট্ৰিক্স লাগিব আপুনি 27 ৰে মাইনাস কৰিব লাগিব 27 ৰে কিমান মাইনাস কৰিব এটো লেফট সাইডৰ পৰা গলে যিমান নম্বৰত থাকে হেতু সংখ্যাক আমি 27 ৰে বিয়োগ কৰিলে এটোৰ উল্টা ইফালৰ পৰা কিমানত আছে হেতু উলাই যায় ধৰিলো হল y ঠিক আছে y টো কিমান নম্বৰত আছে আমি জানো সকলোৱে 25 নম্বৰত আছে আমি যেহেতু ইজতি মনত ৰাখিছো এতিয়া আমি মাজৰ যিকোনো এটা দি দিলে তেতিয়া আপোনাৰ দিগদাৰ হৈ যাব তেতিয়া আপুনি কি কৰিব 27 ৰে বিয়োগ কৰিব 27 ৰে আমি কিমানক বিয়োগ কৰিম 25 কাৰণ এটো 25 নম্বৰত আছে ইফালৰ পৰা গলে লেফট সাইডৰ পৰা মানে ফৰৱাৰ্ড গলে আমি 25 নম্বৰত পাম এতিয়া 25 বিয়োগ কৰিম 27 দি বিয়োগ কৰিব লাগিব সকলোকে যদি উল্টাকে উলাব দিয়ে 27 বিয়োগ 25 তেতিয়া কিমান লব 2 ঠিক আছে মানে পিছফালৰ পৰা কিমানত থাকে y টো 2 নম্বৰ তেনেকৈ আপুনি সকলোবিলাক উলাব পাৰিব z 1 নম্বৰত থাকে উল্টাকে
y2 2 নম্বৰ থাকে তেনেকৈ সব উলিয়াব পাৰো 27 ৰে বিয়োগ কৰিব লাগিব ফৰৱাৰ্ড প্লেস ভ্যালু জানিলে আপুনি সব পাৰিব এতিয়া নেক্সট এটো প্লিজ আপোনালোকে মনত ৰাখি লব নেক্সট এতিয়া আমি স্টাৰ্ট কৰো কোৱেশ্চনৰ পৰা ইয়াতে দিছে FWBA অলৰেডি কৈছো কোনটো ইয়াৰে আনইকুৱেল বা আনইভেন বা ডিফাৰেন্ট হয় বাকি কেইটাতকে এটো ওলাব দিছে বাকি চাৰিটাৰ ভিতৰত তিনিটা একে থাকিব এটা অলপ বেলেগ থাকিব স্বভাৱ বেলেগ থাকিব এই স্বভাৱ বেলেগ থাকাটো ওলাব দিয়ে সব কোৱেশ্চন এনেকৈ আহিব FWBA আৰু এটা সিম্পল জানিব লাগিব ভাৱেল আৰু কনসোনেন্ট জানিব লাগিব ভাৱেল ইংলিশত আমি জানো A E I O U ঠিক আছে এই গিটা আমাৰ ইংলিশত ভাৱেল পাঁচটা বাকি সব কনসোনেন্ট হয় এটো আপুনি মনত ৰাখিব ঠিক আছে তেতিয়া পাৰিব A E I O U ইয়াতে আমি যদি চাও কোনটো বেলেগ কেইটাতকে বেলেগ F W B আমি গম পালো এই তিনিটা কনসোনেন্ট ভাৱেল নহয় এটো ভাৱেল ঠিক আছে যেটো আমাৰ এইখিনি ভাৱেল হয় নেক্সট question A E I D ইয়াতে আমি পালো যে A টু ভাৱেল E টু ভাৱেল I টু ভাৱেল D টু ভাৱেল নহয় ঠিক আছে आंसर D ইয়াতে আমাৰ आंसर আছিল A ঠিক আছে নেক্সট question যিমানে আপুনি question কৰি যাব হিমানে আপুনি পাৰিব গম পাব কেনেকুৱা ধৰণৰ question আহে আমি ইয়াতে প্ৰত্যেকটা ধৰণৰ questionে আলোচনা কৰিম TS PQ FG XW ইয়াতে ওলাব দিছে ইয়াতে যদি চাও আমি S আৰু T কেনেকৈ আছে উল্টাকে আছে S ৰ পিছত কি আছে T ওৰ পিছত কি আছে O P G H এটো GH আহিব লাগিছিল এনেকৈ যদি চাও আমি GH আহিব লাগিছিল এটো FG দিছে এটো উল্টাকে দিয়া নাই এটো পাল্টাকে দিছে WX এটো উল্টাকে দিছে মানে বাকি গটেকেটা উল্টাকে আছে এটা পাল্টাকে আছে এটো হ'ব উত্তৰ মানে এটো বাকি কেইটাতকে অমিল বা স্বভাৱ বেলেগ তাৰপিছত B S E V D X I Z এটা প্লেস বলে আমি জানিব লাগিব যেনেকৈ B ৰ আমি কিমান নম্বৰ জানো 2 নম্বৰত থাকে S টো কিমান নম্বৰত থাকে আপোনাক কৈছো ইজটি ঠিক আছে ইজটিত আপুনি ইয়াতে কি পালে T টো আমি গম পাইছো T টো আমাৰ কিমান নম্বৰ 20 নম্বৰত থাকে তেতিয়া হলে S আগত থাকে S টো হ'ব 19 নম্বৰ ঠিক আছে এটো 19 নম্বৰত থাকিব S টো তেতিয়া যদি আমি এই দুটাৰ যদি ডিফাৰেন্ট খিনি চাও মাজৰ তেতিয়া হলে 2 দে কিমান যোগ কৰিলে 19 পাম 17 মানে ইয়াৰ পৰা ইয়ালৈকে হতে আমাক 17 বাৰ আহিব লাগিব আমি তেনেকৈ গটেকিটাৰে চাম ভিৰ পৰা ইলৈকে গলে আমি 17 পাম ডিৰ পৰা x লৈকে গলে কিন্তু আমি 17 নাপাও আপুনি চাব পাৰে ডি টো কিমানত থাকে 4 নম্বৰত থাকে x আমি y টো জানো যে এটো 25 x মানে 24 ঠিক আছে 24 ৰ পৰা 4 বিয়োগ কৰিলে 20 নম্বৰ মানে এটোৰ সম্পৰ্কটো বাকি কেইটাতকে বেলেগ এটোৰ পৰা আমি কিমান পাম 17 পাম ঠিক আছে এটো যেহেতু এই বাকি কেইটাতকে বেলেগ এই কাৰণে এটো উত্তৰ নেক্সট 5 নম্বৰ কোৱেশ্চন M N R A B F I J N F G L ইয়াতে যদি আমি চাও ইয়াতে কেনেকৈ দিছে M ৰ পিছত N আহে এৰ পিছত B আহে I J আহে F ৰ পিছত G আহে বাকি এইখিনি সব ঠিকই আছে কিন্তু তাৰ পিছৰখিনি R N ৰ পৰা R লৈকে কিমান O P Q R 4 প্লাস কৰিব লাগিব আমি তেতিয়া R আহিব A B ৰ পৰা F লৈকে B ৰ পৰা এতিয়া যদি আমি এইখিনিৰ পৰা চাই আছো প্ৰথম গটেকেটা সব সেম আছে প্ৰথম দুটা তাৰ পিছতটো কেনেকৈ আছে হেতু চাই আছো বৰ্তমান A B B ৰ পিছত F লৈকে কিমান দূৰ আছে যোগ 4 কৰিব লাগিব ঠিক আছে তাৰ পিছত ইয়াৰ পৰা J ৰ পৰা N লৈকে কিমান 4 যোগ কৰিব লাগিব K L M N ঠিক আছে ই যদি তো মনত ৰাখিলে আপুনি সহজতে পাৰিব নহলে আঙুলিটো যোগ কৰি চাব পাৰে একো টেনচন নাই যেনেকৈ আপুনি আঙুলিত হলে অলপ টাইম লাগিব হেতুৱে কথা কিন্তু G ৰ পৰা L লৈকে 5টা আছে 5 যোগ কৰিব লাগিব H I J K L ঠিক আছে এই কাৰণে এটো মিল নাই বাকি এটা 4 ইয়াৰ পৰা এলৈকে 4 যোগ কৰিলে হৈ যায় এটোত 5 যোগ কৰিব লাগিব এই কাৰণে এটো বেলেগ নেক্সট C B C D এনেকৈ অপচন বিলাক আছে ইয়াতে যোনটো মিল আছে এটো ওলাব দিছে ইয়াতে C B B মানে এটো আমি চালে গম পাম যে B ৰ পৰা অলপমান মাথা লগাব লাগিব B ৰ পৰা C লৈকে 1 নম্বৰ যোগ B ৰ পিছত C আহে H ৰ পিছত I আহে N ৰ পিছত O আহে T ৰ পিছত U আহে ঠিক আছে এইখিনি লৈকে ঠিকই আছে তাৰ পিছত কি কৰিছে C ৰ পিছত D আহে I ৰ পিছত J আহে O ৰ পিছত P আহে U ৰ পিছত V আহিব লাগিছিল কিন্তু W দিছে ঠিক আছে এটো শুদ্ধ উত্তৰ নেক্সট মানে হেতৰ অমিল আছিল D C B A H G F E P Q R S P R Q P O আমি এতিয়া বহুত বেছি দীঘলকৈ বুজিব নাযাও কাৰণ ভিডিওটো বহুত দীঘল হৈ যাব ইয়াতে যদি আমি চাও D C B A H G F E P Q R S R Q P O ঠিক আছে আমি এটা সিম্পল এই দুটাৰ কেনেকৈ দিছে C ৰ পিছত D
তাৰপিছত এৰ পিছত বি দুটা উল্টা জি এইচ ই এফ ঠিক আছে এইটো উল্টাকৈ দিয়া নাই পাল্টাকৈ দিছে পি কিউ আৰ এছ এইটো চিৰিয়েলি আছে বাকীকেইটা উল্টা উল্টাকৈ আছে কিউ আৰ অ' পি কিন্তু এইটোত চিৰিয়েলি আছে এইটো উত্তৰ নেক্সট এম পি কে এন ইউ ডব্লিউ ডি জি ইয়াৰে আমাক অমিলটো উলিয়াব দিছে এতিয়া যদি চাওঁ এমৰ পৰা পি লৈকে যাব লাগিলে এম এন অ' পি যোগ 3 কৰিব লাগে তাৰপিছত কেৰ পৰা এনলৈকে যাব লাগিলে আমাৰ যোগ 3 কৰিব লাগিব মানে 3টা পিছত আমাৰ এইটো সংখ্যা আহিব এইটো আলফাবেট আহিব তাৰপিছত ইউৰ পৰা ডব্লিউ লৈকে 2 ইউ ভি ডব্লিউ ঠিক আছে ডিৰ পৰা জি লৈকে যোগ 3 কৰিব লাগিব ইয়াতে আমি গম পালো যে এইটো অমিল আছে এটোৰ লগত 2 যোগ কৰিব লাগিব তেতিয়াহে ডব্লিউ পাম বাকিটা 3 যোগ কৰিব লাগিব এনেকুৱা কোৱেশ্চন আপোনাৰ এক্সামত আহে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে গোটেইবিলাক আমি আলোচনা কৰিলো এতিয়া নাম্বাৰ ক্লাসিফিকেশনৰ আপুনি কেনেকে সলভ কৰিব ইয়াতে আমি প্ৰাইম নাম্বাৰ কম্পোজিট নাম্বাৰ যুগ্ম অযুগ্ম নাম্বাৰ কাক কোৱা হয় আপুনি ক্লাস 5 6 ৰ এখিনি জানে বেসিক মেথ অলপ জানিব লাগিব স্কোয়াৰ কিউব ঠিক আছে প্লাস মাইনাস হৰণ পূৰণ একদম বেসিক আপুনি মেথছ জানিলে আপুনি পাৰিব ইয়াতে চাওক দিয়া কোৱেশ্চন নম্বৰ 1 9 16 25 37 ইয়াৰে অমিলটো কোনটো আমি যদি চাও যে এটো 3 স্কয়ার যদি হয় 9 4 স্কয়ার 16 5 স্কয়ার 25 6 স্কয়ার 7 স্কয়ার একোৱে নহয় এটো কাৰো স্কয়ার নহয় ঠিক আছে এটো কাৰো স্কয়ার নহয় এই কাৰণে এটো অমিল আছে বাকিটা সব স্কয়ার হয় কোনবা এটা সংখ্যাৰ স্কয়ার হয় নেক্সট 71 87 59 73 এতিয়া আমি অলপ আৰু মাথা লগাব লাগিব ঠিক আছে ইয়াতে যদি আমি চাও যে 3 ৰে কাক পূৰণ গৈছে বা 3 ৰে কাক পূৰণ যোৱা নাই এনেকৈ আমি মাথা লগাব লাগিব এটুক 3 ৰে পূৰণ না যায় এটুক না যায় এটুক যদি চাও 3 ৰে কিমান বা যাব 3 2 গুণ 6 এনেকৈ আপুনি কৰি চাব বেসিক আপুনি নাম্বাৰ টেবুল খিনি জানিব লাগিব ঠিক আছে তেতিয়া আপুনি সহজতে পাৰিব 3 2 গুণ 6 27 বাকি থাকিল 3 9 গুণ 27 ঠিক আছে মানে 29 বাৰ যাব ঠিক আছে এটো 3 ৰে পূৰণ যাব আৰু বাকিটা 3 ৰে পূৰণ না যায় সেই কাৰণে এটো অমিল হয় নেক্সট এনেকুৱা ধৰণৰ কোৱেশ্চনো আহে মানে নেক্সট 173 181 179 183 ইয়াতে আমি চাম কোনটো এতিয়া যদি আমি চাও 3 ৰে কাক হৰণ যায় এটোত আমি চালো পূৰণ যায় মানে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহে ইয়াতে যদি চাও আমি বাকি এইকেইটা 3 ৰে হৰণ কৰিলে একো নাপায় হৰণ কৰিব নোৱাৰি তাৰ মানে এটুক 3 ৰে যদি চাও আমি 3 6 আৰু 3 61 পূৰণ কৰিলে আমি এটো সংখ্যা পাও মানে 3 ৰে এটুক পূৰণ কৰিব পাৰি বাকি কিটা 3 ৰে পূৰণ কৰিব নোৱাৰি এনেকৈ কোৱেশ্চন আহে তাৰ পিছত 127 130 118 140 ইয়াতে আমি একদম সিধা সিধি গম পালো যে বাকি কিটা 2 ৰে পূৰণ যায় মানে যেহেতু 0 40 আছে ইয়াতে 18 আছে ইয়াতে 30 আছে ইয়াতে 27 আছে ইয়াতে আমি গম পালো যে 27 ক 2 ৰে ডাইৰেক্ট পূৰণ কৰিব নোৱাৰি ইয়াতে 15 গুণ হয় ইয়াতে 2 9 মানে পিছৰ দুটাৰ কথা কৈছো ইয়াতে 40 আছে 20 হ'ব এটো অযুগ্ম বুলি আমি কওঁ ঠিক আছে এটো আনইভেন তাৰপিছত 2 2 4 2 2 6 3 3 6 4 4 8 ইয়াতে দেখাত বহুত ডাঙৰ কোৱেশ্চন যেন লাগে কিন্তু এনেকা কোৱেশ্চন আহে আৰু একদম সহজ হয় ঠিক আছে আমি যদি চাও সিম্পল হয় এটো 4 ৰে আমি হৰণ কৰি চাম 4 এটুক হৰণ যায় ঠিক আছে 4 5 গুণ 20 24 4 6 গুণ 24 এনেকৈ 4 ৰে গটেকেটাকে হৰণ কৰিব পাৰি ঠিক আছে কিন্তু এটুক 4 ৰে হৰণ না যায় ঠিক আছে সেই কাৰণে এটোৰ মিল নাই বাকি কিটাৰ লগত এটোৱে শুদ্ধ উত্তৰ নেক্সট 47 57 67 37 ইয়াৰে আমি কেনেকৈ ওলাম এতিয়া ইয়াতে আমি অলপমান মাথা লগাই চাব লাগিব কিমানৰে পূৰণ যায় কোনটোক পূৰণ যায় কোনটোক পূৰণ না যায় এনেকৈ চালে আমি গম পাম যে 3 ৰে এটুক পূৰণ কৰিব পাৰি 3 ৰে এটুক আমি কিবা এটা পূৰণ কৰিলে এটো ওলাব 3 1 গুণ 3 27 হল 3 9 গুণ 27 বাকি এটা 3 ৰে পূৰণ না যায় ঠিক আছে বাকি কিটা না যায় এটো অমিল আছে এটো শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন আমি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে হেবিলাক চাই আছো যাতে আপুনি কোৱেশ্চনটো আহিলে লগে লগে এক্সামত গম পাব আইডিয়া এটা পাই যাব কেনেকুৱা কোৱেশ্চন আহিব পাৰে এতিয়া আসাম দেখাত বহুত ডাঙৰ হেন পায় বহুত টান হেন পায় কিন্তু বহুত ইজি কোৱেশ্চন 29 36 38 64 63 94 ইয়াতে যদি আমি চাও 2 9 গুণ 18 প্ৰথম দুটা পূৰণ কৰি দিম 2 9 গুণ 18 3 6 গুণ 18 আপুনি এনেকৈ আইডিয়া বিলাক পাই যাব কেনেকৈ কৰিলে আপোনাৰ শুদ্ধ উত্তৰটো সোনকালে ওলাই যায় 3 6 গুণ 18 3 8 গুণ 24 6 4 গুণ 24 ইয়াতে 18 18 লৈছে মানে একে ওলাই আছে এটা 24 ইয়াতে 18 36 এটো অলপ বেলেগ ওলালে 4 গুণ 24 24 ঠিক আছে এটো উত্তৰ
কাৰণ এটোৰ অমিল আছে নেক্সট 72 43 85 57 এনেকে দিয়া আছে এতিয়া আপুনি যদি আৰু এনেকা ধৰণৰ কোৱেশ্চন আহিব পাৰে এতিয়া আপুনি আৰু মাথা লগাওক অলপমান এতিয়া আমি প্ৰথমৰ পৰা সেকেন্ড টু লৈকে মানে 43 পৰা 72 57 পৰা 85 আমি কেনেকে পালো এনেকা ধৰণৰ মাথা লগাব লগা হ'ব পাৰে ঠিক আছে যে আমি 43 পৰা 72 লৈকে যদি চাও তেতিয়া আমি 29 যোগ কৰিব লাগে কিন্তু বাকি কিটাত 28 যোগ কৰিলে আমি পাই যাও সেই কাৰণে এটো অমিল আছে বাকি কিটাতকে ঠিক আছে এটো आंसर নেক্সট মানে এনেকুৱা ধৰণৰ কোৱেশ্চনো এক্সামত আহে তাৰছত 25 55 36 44 দেখা টান যেন লাগে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আহিলে কি কৰিব লাগে আইডিয়াটো পাই যাব এতিয়া 25 আৰু 55 যদি যোগ কৰি দিও মানে এই দুটা যোগ কৰি আমি চাব লাগিব মাথা লগাই চাব লাগিব 25 55 যোগ কৰিলে আমি 80 পাম 36 44 যোগ কৰিলে 80 পাম মানে 80 পাম 33 48 যোগ কৰিলে আমি কিমান পাম 48 81 পাম কিন্তু এই দুটা যোগ কৰিলে আমি 80 পাম কিন্তু অমিলটো কি হল 81 পালো যেহেতু এটো অমিল এটো উত্তৰ নেক্সট কোৱেশ্চন 49 64 16 25 ইয়াতে যদি আমি চাও এনেকুৱা ধৰণৰ কোৱেশ্চন আহে এক্সামত এতে যদি আমি চাও 49 7 স্কয়াৰ 64 8 স্কয়াৰ মানে স্কয়াৰৰ আপোনাৰ অলপ নলেজ থাকিব লাগিব অলপমান এটো হলটো 4 স্কয়াৰ 25 টো 5 স্কয়াৰ আমি গম পালো যে গটেটা স্কয়াৰ আছে কিন্তু 64 ৰ অলপ অমিল আছে 64 টো এটা সংখ্যাৰ কিউব হয় 4 টোৰ 4 4 গুণ 16 4 গুণ 64 মানে 4 কিউব কিন্তু বাকি এটা কাৰো কিউবৰ ফলাফল নহয় সেই কাৰণে উত্তৰটো হ'ব 64 ঠিক আছে নেক্সট ওয়ার্ড ক্লাসিফিকেশনত আমি অলপ বেসিক শব্দ অৰ্থ জানিব লাগে ইংলিশৰ তেতিয়া আমাৰ সহজ হয় যদি কোৱেশ্চন অসমীয়াত আহে তেতিয়া হলে তো একো টেনচন নাই ঠিক আছে আৰু অলপমান কমন সেন্স আৰু অলপ জেনাৰেল নলেজ হলে আপুনি এই কোৱেশ্চন পাৰিব প্ৰথমটো চাওক মনিটৰ প্ৰিন্টাৰ মাউস উইন্ডো ইয়াতে কি আছে আমি চাও যদি কম্পিউটাৰ অলপ নলেজ যদি থাকে আমি পাৰিম মনিটৰটো হাৰ্ডওয়্যাৰ হয় প্ৰিন্টাৰ হাৰ্ডওয়্যাৰ মাউস হাৰ্ডওয়্যাৰ বাইৰত থাকে এইবিলাক উইন্ডোজটো কিন্তু অপাৰেটিং সিস্টেম হয় এটো এটা সফটওয়্যাৰ ঠিক আছে এটো অমিল হয় এটো आंसर নেক্সট ক্যাট wolf goat cow আমি ইয়াতে যদি চাও বাকি এইকেটা গোট কাউ আৰু কেট খৰচিয়া মানে ঘৰৰ আশেপাশে থাকে ঘৰতো থাকে wolfটো কিন্তু হাবিতে থাকে ঠিক আছে এটো आंसर এটো অমিল আছে মানে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে সার্কেল ট্রায়াঙ্গল স্কেচ ৰেক্টেঙ্গল সার্কেল মানে এইবিলাক সব জ্যামিতিৰ এটা আকৃতি ট্রায়াঙ্গল মানে ত্ৰিভুজ ৰেক্টেঙ্গল ঠিক আছে কিন্তু স্কেচটো আপুনি যেনেকে তেনেকে কৰিব পাৰে এটো অমিল আছে এটো শুদ্ধ উত্তৰ নেক্সট টার্নিপ পটেটো কলিফ্লাৱাৰ কেরট আমি ইয়াতে চালে ভালকে চালে গম পাম যে বাকি গটেকেটা মাটিৰ তলত হয় ঠিক আছে এই গটেকেটা কিন্তু কলিফ্লাৱাৰটো কোড হয় মাটিৰ ওপৰত হয় আপোনালোকে জানে কবি ফুলকবি কোড হয় মাটিৰ ওপৰত তাৰছত জেৰক্স মেচিন মাইক্ৰোৱেভ স্ক্যানাৰ প্ৰিন্টাৰ মানে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে ইয়াৰ পৰা আমি এটা চাও যদি জেৰক্স মেচিন আপোনাৰ ঘৰত নাথাকে সাধাৰণতে স্ক্যানাৰ নাথাকে প্ৰিন্টাৰ নাথাকে কিন্তু মাইক্ৰোৱেভ বেছিভাগ ঘৰতে থাকে বস্তু গৰম কৰাৰ কাৰণে নেক্সট বোট ইয়েটস সাবমেরিন শিপ আমি এটা যদি অলপমান চাও মানে অলপ কমন সেন্স লাগে বাস বাকি একো না লাগে সাবমেরিন কোড থাকে পানীৰ তলত থাকে কিন্তু ইয়াৰ বাকি অপচন কেটা বোট শিপ এইবিলাক কোড থাকে পানীৰ ওপৰত থাকে ঠিক আছে সেই কাৰণে কোনটোৰ মিল নাই সাবমেরিনৰ এটো শুদ্ধ উত্তৰ নেক্সট এইবিলাক বহুত ইজি হয় আপোনালোকে বহুত টান বুলি নাভাবিব ইয়াতে ভুটান বাংলাদেশ চাইনা পাকিস্তান দিয়া আছে আমি যদি চাও ল্যান্ডলক কান্ট্ৰি তেতিয়া হলে ভুটান এটা ল্যান্ডলক কান্ট্ৰি আৰু আমি যদি সার্কৰ যদি আমি সদস্যবিলাক চাও তেতিয়ালে চাইনা আমি সদস্য হিচাপে নাপাও বাকি বিলাক সার্কৰ সদস্য আপোনাৰ ভুটানৰ উত্তৰ হ'ব পাৰে আপোনাৰ চাইনা উত্তৰ হ'ব পাৰে ঠিক আছে ভুটানটো কিয় কাৰণ ভুটান ল্যান্ডলক কান্ট্ৰি বাকিটা ল্যান্ডলক কান্ট্ৰি নহয় থ্যাঙ্কস ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে সাবস্ক্ৰাইব কৰা যদি কৰি লব নেক্সট ভিডিও আমি সিৰিজ কিনি চাম